আপোনাৰ লগত ঘটা প্ৰতিটো বেয়া ঘটনা কিবা এটা ভালৰ বাবে এটা একদম সিম্পল কাহিনী কম সেই কাহিনীটোৰ পৰা আপোনালোকে গোটেই কথাখিনি বুজি পাব। এখন দেশত এজন ৰজা আৰু মন্ত্ৰী আছে। মন্ত্ৰীজন মানে খুব পজিটিভ, তেওঁক যি কয় প্ৰতিটো কথাতে হয় হয় মহাৰাজ বঢ়িয়া ভাল কাম হৈছে। এদিন কি হ'ল, ৰজাই মানে এখন দাৰ শিলত মানে ধাৰ কৰি আছে, শিলত ধাৰছে কৰে, শিলত ধাৰ কৰি থাকোঁতে এতিয়া ৰজাই মন্ত্ৰীক ক'লে যে মন্ত্ৰী মই আজি দাখন ধাৰ কৰি আছো। ৰজা মন্ত্ৰী ক'লে বঢ়িয়া ছাৰ, বঢ়িয়া ছাৰ বা মহোদয় যি কয় আৰু। দাখন ধাৰ হৈ থাকোঁতে দাখন হাতৰ পৰা পৰি গৈ ৰজাৰ ভৰি এখন কাটি গ'ল। ঘপকে হাতৰ পৰা পৰি ভৰিত কাটি গ'ল। কাটি যোৱাৰ লগে লগে মন্ত্ৰীক ক'লাক যে মন্ত্ৰী মোৰ ভৰিখন কাটি গ'ল। বঢ়িয়া হৈছে মহাশয়, বঢ়িয়া হৈছে। এতিয়া ৰাজাই ভাবছে ই আৰু মোক ভৰিখন কাটাতে আৰু কিয় ভাল হোৱা বুলি কয়। তো তাৰ খং উঠি কিনে কি ক'লাক যে তাক এক জেলত ভৰাই দিয়ে, বাকী চবকে লাগে যে এক জেলত ভৰাই দিয়ে। তাৰপিছত মন্ত্ৰীজনক জেলত ভৰাই থৈ দিলে। ৰাজা মানে অকলশৰীয়া হৈ গ'ল আৰু। ৰাজাই তেতিয়া কি কৰিলে, একদিন ঘোঁৰাত উঠি কিনে গোটেই জংঘলৰ মাজে মাজে গৈ আছে। গৈ থাকোঁতে ৰাস্তাত বনৰীয়া মানুহ লগ পালে, মানে এই সৰু এনেকুৱা মানে মানুহজনৰ মানে লগ পালে খাই দিব আৰু সিহঁতে এনেকুৱা। তো সিহঁতে কি ক'লাক যে ইয়াক বলি দিব লাগিব আৰু এই ৰাজাক আৰু বলি দিব আৰু। তেতিয়া একদম চব মানুহে চব ধৰি মেলি, ৰাজাটো নিৰুপায় অকলে আছে, কোনো লগত কোনো নাই। তো তেতিয়া তাক পুৰা ৰাজাক কি ক'লাক যে পুৰা সেই বনৰীয়া মানুহগিলা এতিয়া ধুবা লৈ গ'লে তাক কেইটামানে ধুই আনি কিনে বলি দিব আৰু। তো ধুবা নেওঁতে গোটেইকেইটা এটাই দেখা পালাক যে ভৰিৰ আঙুলিটো কাটা। ভৰিৰ আঙুলিটো কাটা হ'লে হ'লে তাৰে এটাই ক'লাক যে এইটো বলি দিব নোৱাৰি, ইয়াততো ভৰি এটা আঙুলি কাটা আছে। তেতিয়া কি ক'লাক যে তাক এৰি দিলাক, যে ভৰি আঙুলা মানে দেহাত খুন থকা মানুহক বলি নিদিয়ে। তাৰপিছত তাক এৰি দিলাক। এৰি দিয়াৰ লগে ৰাজাইটো ভাবলাক আৰে মোৰ যদি এতিয়া যে আঙুলিটো কাটছিল, মন্ত্ৰীটো মোক সঁচা কথাই কৈছিল, বঢ়িয়া হ'ব বুলি কৈছিল, যে মন্ত্ৰীক ওলাই দিয়ে জেলৰ পৰা। তো জেলৰ পৰা মন্ত্ৰীক ওলাই দিলাক। মন্ত্ৰীক ওলাই দিয়াৰ লগে লগে মন্ত্ৰী আৰু ওলাই আহি কিনে ৰাজাক লগ ধৰলাক। লগ ধৰি কিনে কৈছিল যে তেতিয়া ৰাজাই মন্ত্ৰীক ক'লাক আৰে তুমি যে কৈছিলা মোৰ আঙুলিটো কাটি কিনে সঁচাকে ভাল হৈছিল, মোক এনেকৈ মানুহগিলাই বলি দিব খুজিছিল কিন্তু বলি নেদলাক এই আঙুলিটো কাটাৰ কাৰণে। তাৰপিছত ৰাজা সি মন্ত্ৰীটো পুৰা পজিটিভে, মন্ত্ৰী কৈছে যে বঢ়িয়া হৈছে ছাৰ বঢ়িয়া। তাৰপিছত ৰাজাই ভাবছি আৰে মোক বাৰু বলি নেদলাক, মোক বঢ়িয়াই হ'ল, মোৰ বস্তুটো বঢ়িয়া হ'ল, কিন্তু তোমাকতো ভাই ইমান দিন জেলত থৈ দিলোঁ, তোমাৰ আৰু কি বঢ়িয়া হ'ল। তেতিয়া ই ক'লাক যে ৰাজা তেতিয়া মন্ত্ৰী কৈছে যে আৰে মহাশয় যদি মই সিদিনা জেলত নাথাকিলো, সেইদিনা আপোনাৰ লগততো মই জংঘলৰ মাজে মাজে আপোনাৰ লগত মই গেলো হয়, আপোনাৰ তাত কোন পালি মোকে বলি দিলাক হয়। তো মানে কি প্ৰতিটো বেয়া ঘটনা, আপুনি এই ঘটনাটোৰ সাৰাংশটো এনেকুৱা যে আপুনি আপোনাৰ লগত ঘটা প্ৰতিটো ঘটনা, প্ৰতিটো বেয়া ঘটনা, যাৰ লগত যিমানখিনি ডাঙৰ ঘটনা বেয়া ঘটনা নহওক, প্ৰতিটো বেয়া ঘটনা কিবা এটা ভালৰ বাবে হয়। আপুনি জাষ্ট সেই কথাটো আপুনি নিজকে ভাবি লওক, মনত সোমাই লওক, আৰু আপোনাৰ লগত ঘটা যিকোনো বেয়া ঘটনা এটা আপুনি তাক পজিটিভলি ভাবি কিনে তাত পজিটিভ যিটো আছে বেয়া ঘটনাটোৰ পৰা আপোনাৰ যিটো ভাল গুণ ভাল হ'ল, কিবা নহয় কিবা এটা ভাল আপুনি বিচাৰি পাব যদি পজিটিভ মাইণ্ডত থাকে। তো এইটো হ'ল সাৰাংশ। আপোনাৰ লগত ঘটা প্ৰতিটো বেয়া ঘটনা কিবা এটা ভালৰ বাবে এটা একদম সিম্পল কাহিনী কম সেই কাহিনীটোৰ পৰা আপোনালোকে গোটেই কথাখিনি বুজি পাব।